নিউজত কি কৈ আছে নিউজ লাইভ অগ্ৰম বগ্ৰম চেণ্ট্ৰেলিষ্ট আপুনি কি কৈ আছে যে কিশোৰ অসুবিধা হলে ডাঙৰ মানুহ অসুবিধা হলে স্বাস্থ্য কেন্দ্ৰত লৈ যাওক স্বাস্থ্য কেন্দ্ৰত ট্ৰিটমেণ্ট কৰাই যদি তাত যদি ভাল নহয় উপায় দিব ডাঙৰ তেতিয়াহ'লে আমাৰ ভুল কিয় কৰিছে আপুনি কিয় ভুল কৰিছে আপুনি কিয় ভুল কৰিছে আপুনি কিয় ভুল কৰিছে আপুনি কি ভুল কৰিছে আপুনি কি বুজিছে আপুনি কি বুজিছে আপুনি ল'ৰা ছোৱালী চাই আছিল নে নাই কিয় চাই আছিল যদি কিবা এটা হৈ যায় ৰিয়েছ হ'ব নহয় এতিয়া আপুনি আপুনি মোৰ লগত মোক 5 মিনিট মোৰ লগত ঘূৰাই দিম আপুনি কি কৈছে মোৰ নিচিনা কিশোৰ আছে এখন হস্পিটেলৰ কি হয় আপুনি হস্পিটেলৰ কি হয় মই ফাৰ্মাচিষ্ট হয় আমি ডক্টৰ চেয়াৰ বহি আছে ডক্টৰ চেয়াৰ মানে আমি জাষ্ট ফাৰ্ষ্ট এড ট্ৰিটমেণ্টটো দিছোঁ ডক্টৰ নাই আজি ছমাহৰ পৰা ডক্টৰ নাই আমি প্ৰেছাৰ চাওঁ পালছ চাওঁ কেৱল জাষ্ট যিখিনি ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট সেইখিনি আমি দিওঁ চিৰিয়াছ পেচেণ্ট আমি নাচাওঁ চিৰিয়াছ পেচেণ্ট আমি ডক্টৰ চকীত বহি ডক্টৰ কামেই কৰি থাকে এইটো ডক্টৰ চহী নহয় ডক্টৰ ৰুম চেম্বাৰ বেলেগ আছে ডক্টৰ নাই আকৌ এইটো কেনেকৈ আপুনি চলাই আছে কেনেকৈ আপুনি ইয়াত আপুনি ইয়াত বহিছে আপুনি ল'ৰা ছোৱালী কি আছে আপুনি ক'ত বহিব লাগে জানে আপুনি ক'ত বহিব লাগে ক'ত বহিব লাগে নহয় আপুনি অলপ আগত কিয় কৈ আছে আপুনি ডক্টৰ আপুনি ডক্টৰ আমাৰ ল'ৰা ছোৱালী গুচি গ'ল নগাঁৱত কৈছে পেলাই দিয়ক